আৰু আপোনালোকে ইতিমধ্যে জানে যে মই ভ্ৰমণত ওলাইছোঁ আৰু দুটা ৰাজ্য ঘূৰি ফুৰিছোঁ আৰু এই দুটা ৰাজ্য ঘূৰি ফুৰি যে বুজিলোঁ যে আমাৰ অসমৰ হেজাৰ হেজাৰ লাখ লাখ ল'ৰা ছোৱালী নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যত ওলাইছে। লাখ লাখ হাজাৰ নহয় লাখ লাখ ল'ৰা ছোৱালী আহি বাহিৰত কাম কাজ কৰি আছে ন। তাতো মাত্ৰ 12ৰ পৰা 16-15 হাজাৰ টকাৰ ভিতৰত 8 ঘণ্টা 12 ঘণ্টা ডিউটি, কোনোবাই কেতিয়াবা 16 ঘণ্টা ডিউটি কৰি দিনে ৰাতিয়ে পৰিশ্ৰম কৰি মাত্ৰ 15ৰ পৰা 20 হাজাৰ টকা ইনকাম কৰিব পাৰিছে। আৰু আমাৰ কিছুমান নেতাই মানে কথা কথাটো ফাইন ভৰিব নালাগে, মুখেৰে যি আহে তাকে কৈ দিয়ে ডাঙৰ ডাঙৰকৈ। কিছুমানেতো যেতিয়া মানে ভোট বিচাৰি আহে তেতিয়া যেন এনে লাগে যে জনসাধাৰণক নি সৰগত বহাই দিব নেকি। উন্নয়নৰ কথা কয়, ডাঙৰ ডাঙৰ কথা কয়। তো মই ক'ব বিচাৰোঁ আপোনালোকে ইমান দিনে আমাৰ অসমখনত কি কৰিলে, কিমানটা ইণ্ডাষ্ট্ৰী বহালে যে নিজৰ ল'ৰা ছোৱালী ইয়াতে কাম কাজ কৰি খাওক, লাগিলে দৰমহা কমেই হোক নিজৰ জেগাত পাৰিছেনে? খালি বৰ্তমান চৰকাৰক কোৱা নাই, আগৰ যি চৰকাৰ গুচি গৈছে বা সিহঁতে হওক এতিয়াই হওক, বহিৰাজ্যত যে ইমান ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ল আছে য'ত নেকি লাখ লাখ হাজাৰ হাজাৰ মানুহে কৰ্মৰত হৈ আছে। আমাৰ অসমত নাই কিয়? যদি আজি অসমত এনেকুৱা কৰ্মসংস্থাপন থাকাহেঁতেন তো অসমৰ ল'ৰা ছোৱালী বাহিৰত আহিব লগা নহ'লহেঁতেন। বুজি পাইছে না কথাটো? গতিকে সেইখিনি কাম আপোনালোকে কৰিব নোৱাৰিলে। এফালেতো চাকৰি দিব নোৱাৰি, দম নাই চাকৰি দিবলৈ, আনফালে ইমানে মূল্য বৃদ্ধি কৰিছে, ইমানে GST লগাইছে য'ত ত'ত মানে মানুহে যদি 15,000 টকা 20,000 টকা নৰ্মেলি যিসকল মানে লেবাৰ কৰে যদি 20,000 টকা ইনকাম কৰে তো 18,000 টকা আপোনালোককে দিব লাগে GST নামত, মূল্য বৃদ্ধিৰ নামত, হয়নে নহয়? তো কথাটো হ'ল এনেকৈ ধমবালি মাৰি লাভ নাই। প্ৰথম তো জনসাধাৰণৰ কাৰণে কিবা এটা কৰিব লাগিব। খালি মুখতে কৰিলে নহ'ব, প্ৰথম কৰ্মসংস্থাপন দিয়ক। মই এতিয়া যদি এক্সাম্পল হিচাপে কওঁ, মই এতিয়া চেন্নাই আছোঁ আৰু চেন্নাই যিসকল নিবনুৱা আছে বা চেন্নাইৰ যি ল'ৰা ছোৱালী আছে সেইসকলতো ইয়াতে কৰ্মৰত, বাহিৰত যাব লগা হোৱা নাই। বৰঞ্চ বাহিৰৰ ল'ৰা ছোৱালী আহি ইয়াত কাম কৰিছে আৰু ইয়াৰকেইটা বাহিৰত যোৱা নাই। গতিকে আমাৰ অসমত এনেকুৱা কিয়? কেইটা মানে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে মইতো দেখা নাই। গতিকে মই কওঁ আৰু জনসাধাৰণৰ কাৰণে প্ৰথমে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে, তাৰপিছত ডাঙৰ ডাঙৰ কথা কওক, ভোট বিচাৰি আহক, ভাল লাগিব, চাপৰ্ট দিম। কাম কৰিব নোৱাৰে, খালি উন্নয়নৰ কথা কয়, মুখেৰে ক'লে নহ'ব না। এফালে GST আৰু মূল্যবৃদ্ধিয়ে লুটিপুটি হৈ আছে মানুহ, আনফালে আকৌ কৰ্মসংস্থাপন দিব পৰা নাই, চাকৰি দিব পৰা নাই, মুখতে ক'লে নহ'ব। আগতে কোৱা নাছিলোঁ কাৰণ ভালকৈ জনা নাছিলোঁ, বুজি পোৱা নাছিলোঁ। এতিয়া মই অলৰেডি 2টা ৰাজ্য ঘূৰি ফুৰিছোঁ, এতিয়া ইয়াৰ পৰা আকৌ ওলাই যাম। মই চাই আছোঁ অসমৰ কিমান ল'ৰা ছোৱালী যে বাহিৰত কাম কৰি আছে, মানে এইখিনি চাই আছোঁ। মই সিহঁতৰ লগতে আছোঁ, মানে যিসকলে লেবাৰ কৰে আমাৰ অসমৰ ল'ৰাবিলাকে, তাতে ৰখি ৰখি মই ভ্ৰমণ কৰি আছোঁ। মইতো VIP মানুহ নহয় যে হোটেলত থাকিম, বুজিলে? গতিকে মই এইখিনি কথা মই ক'বলগীয়া হৈছে পৰিস্থিতি চাই পেলাই, দেখি পেলাই, যে আমাৰ অসমত যদি কোনো ধৰণৰ ইণ্ডাষ্ট্ৰী ডাঙৰ ডাঙৰ কোম্পানী থাকাহেঁতেন তো আমাৰ অসমৰ ল'ৰা অসমতে থাকি কৰ্মসংস্থাপন পালে নিজৰ জেগাত থাকি কিমান এটা ভাল আছিলে। বহিৰাজ্যত অহাটো চাৰিওপিনে এটা আপদ বিপদৰ কথা আছে, ৰিস্ক আছে, হয়নে নহয়? ঘৰত থাকি যদি আপুনি সৰু সুৰা কিবা এটা কৰে তথাপিও ভাল, বিদেশত আহি এই ডাঙৰটো কৰিলেও মানে বহুতো অসুবিধা থাকি যায়। সেইকাৰণে কৈছোঁ আৰু